আগফালে হাই কৈ দিয়া দিয়া হাই এই আগফালে চাও সবে মোৰ লগত খাবলৈ আহি চাওক হাবুং আহি পালোহি ইমান দিনে যে ধেমাজিত আহোমৰ সেকেন্ড ৰাজধানী আছিল ইমান দিনে গমে পোৱা নাছিল হয়তো আপোনালোকেও গম পোৱা নাই কিছুমান এতিয়ালৈকে এইকেইদিনতহে গম পাইছো চাই বহুত মানুহে চাবলৈ আহিছে চাওক পিকনিক খাই আছে মানুহে বহুতে বহুত মানুহ আহিছে পিকনিক আহি ওচৰত পালোহি দেখিছে বহুত মানুহ আহিছে ইয়াত চাবলৈ চাওক কি ধুনীয়া হাবুঙৰ নেচাৰেল ভিউ ya foto main lah lah pokok haga তাই পুরা ভাল পাইছে Apa na rodo pag na. Rodo pag siya sa. Hey asak habong natural view. बहुत মানুহে চাবলৈ আহিছে বলা গোটেইখিনি দেখুৱাই দিম जाकर तार भितर देखाई दिसो पूजास्थली 아,
এতিয়া চাওক পূজাৰী দুজন মানে ককা দুজনে অলৰেডি হাবুঙৰ বিষয়ে মানে কেনেকৈ হাবুং হ'ল কেতিয়া স্থাপিত হ'ল চব জনাই আছে ত' মই তাতে অকণমান জইন দিওঁ আপোনালোকে গোটেই কাহিনীটো শুনিব তাৰপিছতে তেতিয়া আমাৰ যেতিয়া বৰ্তমানে কোনখন আছে প্ৰফেচাৰত 63 64 65 আগত 63 64 আমাৰ ইয়াত মানে যেতিয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে নিজৰ ভাষা আৰু নিজৰ কৃষ্টি সংস্কৃতি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে তেতিয়া আমাৰ আহোমবিলাকো চেষ্টা কৰিবলৈ বাধ্য কিন্তু আহোমবিলাক চেষ্টা কৰিলে হ'ব কি কথা আমাৰ মাত নাই ভাষাটো নাই আমাৰ বুৰঞ্জী আছে কথাও আছে কিন্তু কথা হ'ল কি আমি মাত মাতিব নাজানো গতিকে সেই সম্পৰ্কতে দক্ষিণ পাৰত আমাৰ ভাষা জনা মানুহ দুজনমান ৰাখি গ'ল এজন আমাৰ ইয়াত শিক্ষক কৰিবলৈ দিলে মোৰ নামেৰে যে মহেন্দ্ৰ মোহন বুলি কয় আৰু এজন দিলে মানে হাতীগড় ধেমালি তাত হ'ল চুইটিঙত তেওঁ তাত নষ্ট কৰিলে তেওঁৰ নাম হ'ল পুষ্পমোহন সেই দুজনে শিক্ষকতা কৰিলে কিন্তু আমি এই ভেটিতে আমি প্ৰথম 1 নম্বৰ ছাত্ৰ মই আৰু এই মনোহতে আছি আমি ইয়াতে পঢ়া আমাৰ লগত বহুত মানুহ আছিলে এতিয়া বহুত বস্তু আহি আছে আপুনি বিজ্ঞানী কিছুমানে আমি শিক্ষকতা কৰিছোঁ মানে বায়ু ভাষা বহুত জেগাত পঢ়াব আমি পঢ়োৱা ল'ৰা ছোৱালী এতিয়াও টাই মাষ্টৰ হৈ পেলাই শিক্ষক কৰি চাকৰি ধৰণ খায় এতিয়া টাই মাষ্টৰ বুলি নাই আৰু এটা জেনেৰেল শিক্ষক কিন্তু এতিয়া তাৰ পিছত কিছুদিনৰ পিছত আমাৰ ইয়ালৈ আহিছে মূলা গাভৰুৰ ওচৰৰ বংশধৰ মূলা গাভৰু গম পাইছা আহোম দিনৰ কথা সেই মূলা গাভৰুৰ বংশধৰ এজন মানুহ আহিছিলে গুৱাহাটী তাত থাকে তেখেতে এৰি দিছিল তেখেত নাম নগেন হাজৰিকা আমাৰ ধেমাজিত চাকৰি নপঢ়িছিল চাকৰি তেওঁ সেই কথাটো এই হাবুং যে এই জেগাটো তেওঁ মানে তেওঁ আহোমৰ পোৱালি এই কথাটো ক'ত হাবুং আছে তেওঁ উদ্ধাৰ কৰি মানে বিবেচনা কৰি থাকোঁতে বহুত জেগাত চালে কিন্তু ক'তো মানে হয় বুলি বিবেচনা নহ'ল কিন্তু ইয়াত যেতিয়া আমাৰ এইটো এই ভেটি আমি যেতিয়া টাই স্কুল পঢ়োঁ এতিয়া টাই ভেটি বুলি প্ৰচাৰ হ'ল তেতিয়া তেওঁ শুনিলে যে টাই ভেটি এটা আছে টাই ভেটি কি টাই মানে কি তেওঁ জানে যে এইটো আহোমৰ কথা ক'ত এনেকুৱা ভেটি ওলাইছে এই বুলি কয় আমাৰ এইফালে যোৱা মানুহবিলাকক প্ৰত্যেকক সুধি মেলি তেওঁ নিজে আহি পৰিচয়টো লৈ আহি ইয়াত পদাপন কৰিলে দেখিলে যে চাৰিওফালে চালে দুটা ঘৰ এতিয়া দেখিছেনে বাহিৰটো যিটো আমি চলি আছোঁ কিন্তু বাহিৰৰ ভিতৰৰ ঘৰটো সেইটো আকৌ এনে সমান লেভেলত এই ভেটিটোৰ পৰা সমদত্ত ইপিনেও সমদত্ত সিপিনেও সমদত্ত ইপিনেও সমদত্ত সেই ভেটিটো সেইটো টাই ভেটি বুলি কয় যেতিয়া টাই ভেটিৰ প্ৰচাৰ হ'ল তেতিয়া তেওঁ ইয়াত খালি এইটোৱে হয় এইখনেই হয় হাবুং ইফালিৰ ওচৰত আমাৰ থাকিলে ঘুগুহাটো সেইটোতো আমাৰ আহোমৰে সম্পত্তি কুঁৱৰী বিল গতিকে সেইখিনি জনা হৈ আছেই এতিয়া দেখিলে যে এইখন হয়েই তেখেতে তেতিয়াই তেওঁ মানে এটা কি তেওঁ ইমান ধ্যান ল'লে আৰু আহি এসপ্তাহ কি 10 মান থাকি নাথাকিলে আহি ইয়াত এটা কুকুৰা কাটি মানে মন্দিৰ স্থাপন কৰিলে সেই দিনাখনৰ পৰা 1990 চনৰ এইটো ঘটনা আৰু সেই কামটো কৰা দিনাখনৰ পৰা লাহে লাহে এতিয়া গোটেই গোলপাল হাবি যায় সেই তেতিয়াৰ পৰাই প্ৰচাৰিত হৈ গ'ল তেতিয়াৰ পৰাই তেতিয়া হাবুং বুলি প্ৰচাৰিত হোৱা নাছিলে মন্দিৰ আৰু মুঠতে পূজা দিবলৈ আহে আৰু তেতিয়া আমি চৰু বাতি কিবা বাতি হওক পূজা দিবলৈ আহিলে ঘৰৰ পৰা লৈ আহিবলৈ যাওঁ বহুত কষ্টৰে কিন্তু এইখিনি এটা পাৰ্টনাৰ আছে আগৰ আহোম যুগৰ এই বস্তুত বহুত সম্পত্তি আছে বুলি আমি জানিলোঁ কিন্তু আজি কোনো উদ্ধাৰ কৰিব নোৱাৰিলে সত্য এইখিনিতে এটা আছে পুখুৰী এতিয়া দেওলগীয়া পুখুৰী এইখিনিত আছে সৰদৰ পুখুৰী আমাৰ মহিলা মাত আছে গোট পেলালে আৰু বহুত আছে সেইবোৰ কথা কিমান কম নিজে নিজে দেখিব তেতিয়া সেইটোৱে হ'ল কথা 1990 চনত স্থাপিত আমাৰ এখন এই হাবুং হলুং মন্দিৰ এইটো দেও মন্দিৰটো আমাৰ 90 চনত স্থাপিত হৈছে হাবুং মানে 1228 খ্ৰীষ্টাব্দত চুকাফাই স্থাপন কৰা এই হাবুঙৰ পৰা এতিয়া আমি হাবুং বুলি ক'বলৈ বাধ্য হৈছোঁ এতিয়া আমাৰ গোটেই এতিয়া ব্ৰহ্মপুত্ৰ ওচৰে গম পালানে আৰু সোৱণশিৰিৰ পূবে দুখেৰে এইপিনে শদিয়ালৈকে গোটেই অঞ্চলটোৱে হাবুং কিন্তু আমি এতিয়া ভাবোঁ যে এই মন্দিৰৰ পৰাই এই ডোখৰে হাবুং বুলি সকলো ৰাইজে ধৰি দিছোঁ গম পালানে কথাটো এইপিনে গোগামুখৰ পৰা শিৱসাগৰৰ পৰা হীৰাবাদ ধৰা এইপিনে শিৱসাগৰ ধৰা মাজুলী ধৰা এইখন আমাৰ গোটেই হাবুঙেই কিন্তু আমাৰ এতিয়া নামটো ওলালে এই ডোখৰে
বুজি পালে কথাটো হ'লে ইয়াৰ ৰাজধানী ৰজা কোন আছিলে এটা হাবুঙৰ ৰাজধানী ৰজা কোন আছিলে তেতিয়া চুকাফাই চুকাফাই আপোনালোকৰ ইয়াত কিমান দিন ধৰি আছে ইয়াত এতিয়া 2 মাহ হৈছে নতুন 2 মাহ বুলি নহয় আমি ইয়াত ষ্টাব্লিছ একেবাৰে আৰম্ভণিৰ পৰা আমাৰ জেগাই এইটো জন্ম ইয়াত কিন্তু এই যে আজি মন্দিৰত যে এনে পূজাৰী হিচাপে বা হেৰি হিচাপে বহিছোহি আমাৰ 2 মাহ হৈছে 2 মাহ কণ্টিনিউ হোৱা নাই এসপ্তাহ নহয় দিন হিচাপ পালেগে 2 মাহ কিন্তু কাৰ্যকাল হিচাপে আমাৰ 2 মাহ হ'ব ইমানখিনি আপুনি জনালে তাৰ কাৰণে আপোনাক ধন্যবাদ ইমানখিনি জনালে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ আপোনাৰ নামটো ক'ব নি মোৰ নাম শ্যাম মহেন্দ্ৰ গগৈ ককাৰ নাম ধন্যবাদ আপোনালোকক ইমানখিনি জনালে হাবুঙৰ বিষয়ে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ এতিয়া লাষ্টত আপোনালোকক আৰু এবাৰ ভিউ দেখাই দিছোঁ আৰু আমি যাবলৈ ওলাইছোঁ হাবুং নামটো কেনেকৈ হ'ল কেতিয়াৰ পৰা হ'ল সকলোখিনি আপোনাক ককা দুজনে অলৰেডি জনালে চাওক মানুহে আহি ইয়াত পূজা কৰিব আহিছে লগতে কিছুমানে পিকনিক খাইছে তাৰে এটা পৰিৱেশ পাব আৰু বহুত ভাল আহি ভাল লাগিছে থেংক ইউ